আজি ফুলকুচি গাঁৱত অনুষ্ঠিত সদৌ অসম কোচ ছাত্ৰ সন্থা, সদৌ অসম BTC ছাত্ৰ সন্থা, সদৌ অসম কোচ মহিলা পৰিষদ যৌথভাৱে আজি সংবাদ মেল এই অনুষ্ঠিত সভাত আমাৰ এই ফুলকুচি গাঁৱত বসবাস কৰা গোটেই কোচ জনগোষ্ঠীয়ে আজি সংবাদ মেলত উপস্থিত হৈছোঁ। এই সংবাদ মেলত উপস্থিত হোৱাৰ কাৰণ আমাৰ বহুতো আছে। তাৰে ভিতৰত মই কিছুমান কাৰণ মই বৰ্ণনা আজি কৰিবই লাগিব। যেহেতু অল অসমত, অল BTC, অল ইণ্ডিয়াত এই বৰ্তমান যিটো পৰিস্থিতিত এই পৰিস্থিতিত এটা সকলো ফালে সংবাদ মেলৰ যোগেদি মানে প্ৰতিবাদ চলি আছে আৰু প্ৰতিবাদ হৈ থাকিব। প্ৰতিবাদ হ'ল যেহেতু এইটো বৰ্তমান সৰু অসম ভিত্তিত, ভাৰত ভিত্তিত আৰু BTC ভিত্তিত যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াৰ আন্দোলন বা প্ৰতিবাদ চলি আছে। তাৰে ভিতৰত এই প্ৰতিবাদত যেহেতু যিটো 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰক্ৰিয়াৰ প্ৰতিবাদ চলি আছে, তাৰে ভিতৰত কোচ ৰাজবংশী বুলি এটা উল্লেখ হৈ আছে। এই কোচ ৰাজবংশী বুলি যাতে উল্লেখ হ'ব নালাগে, যেহেতু কোচ আৰু ৰাজবংশী দুয়োটাই ভিন্ন ভিন্ন জাতি, বেলেগ বেলেগ জাতি। কোচ এটা সম্পূৰ্ণ বেলেগ জাতি, ৰাজবংশী এটা সম্পূৰ্ণ বেলেগ জাতি। কিন্তু আমি সংবাদ মেলৰ যোগেদি বা মিডিয়াৰ যোগেদি আমি দেখি আছোঁ সজোৰে উত্থাপন হৈছে কোচ ৰাজবংশী বুলি। কিন্তু ঐতিহাসিক যুগৰ পৰাই বা যুগ যুগ ধৰি কোচ ৰাজবংশী বুলি আমি দেখি অহা নাই, শুনি অহা নাই। যুগ যুগ ধৰি কোচ জাতিহে ভৰ্তি হৈ আছে, কোচ জাতিৰ নামহে আছে। সেই গতিকে যাতে প্ৰতিবাদকাৰীসকলে বা ৰাজবংশীসকলে কোচক আগত লৈ কোচ ৰাজবংশী বুলি নকয়, তাৰ বাবে আমি এই মিডিয়াৰ যোগেদি, সংবাদ মেলৰ যোগেদি আমি সকীয়াই দিব বিচাৰিছোঁ। আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি সকীয়াই দিব বিচাৰিছোঁ যে সদৌ অসমত, সদৌ ভাৰতত, অল BTCত আমাৰ কোচসকলক সুকীয়াকৈ জনজাতিকৰণ কৰিব লাগে। যেহেতু কোচ ৰাজবংশী একে নহয়। আজি বিগত দিনত সংবাদ মেলত দেখি আহিছোঁ আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায় তেখেতে নিজেই স্বীকাৰ কৰিছে কোচ আৰু ৰাজবংশীসকল একে নহয় বুলি। কথা একেবাৰে সত্য, কোচ আৰু ৰাজবংশী একে নহয়। আমি কোচসকলে, কোচ জাতিসকলে, কোচ ভাই মা, কোচ মাহাৰীসকলে কেতিয়াও আমি মানি নলওঁ কোচ ৰাজবংশী একে বুলি। আৰু কোচ ৰাজবংশী একে বুলি আজিৰ পৰাই যাতে সকলোৱে ক'বলৈ নিষেধ কৰে, কোচ ৰাজবংশী বুলি নকয়। কাৰণ আমি কোচসকলে সুকীয়াকৈ এতিয়া পৰিচয়, আগৰ পৰাই আমাৰ পৰিচয় আছে, যুগ যুগ ধৰি কোচৰ পৰিচয় আছে। কোচসকলৰ সকলো আছে, ভাষা, কৃষ্টি, সংস্কৃতি, কালচাৰেল, সাজপাৰ সকলো আছে। কোচসকলৰ প্ৰায় 9টামান ফৈদ আছে, যেনে হাৰিগায়া, তিনটেকীয়া, মাৰগান, বানাই, চাপৰা, চাটপাৰীয়া, দছগায়া, শংকৰ আদি কৰি কোচসকলৰ 9টামান ফৈদ আছে। এই ফৈদৰ ভিতৰতে আমাৰ কোচসকল অসমৰ চাৰিওদিশত সিঁচৰিত হৈ আছে, চাৰিওদিশত বসবাস কৰি আছে। ইফালে অসমৰ ভিতৰত ক'ব লাগিলে কোকৰাঝাৰ, মাগুৰমাৰী, গোৱালপাৰা, নগাঁও, নগাঁৱৰ বহুতকেইটা গাঁৱত আছে আমাৰ কোচসকল।
ধেমাজি, লখিমপুৰ, শোণিতপুৰ, দৰং ইত্যাদি কৰি আমাৰ কোচসকল বসবাস কৰি আহিছে। আমাৰ কোচসকলে প্ৰাক ঐতিহ্য যুগৰ পৰাই নিজৰ কৃষ্টি সংস্কৃতিৰে আদান প্ৰদান কৰি আহিছে, চলন ফুৰণ কৰি আহিছে। কোচসকলৰ নিজস্ব খাদ্য সম্ভাৰেৰে জীৱন নিৰ্বাহ কৰি আহিছে আৰু বিভিন্ন কৃষ্টি সংস্কৃতিত কোচসকলে মানে প্ৰচাৰ কৰি চলি আহি আছে। সেই গতিকে কোচ আৰু ৰাজবংশীটো সম্পূৰ্ণ পৃথক পৃথক। কোচ আৰু ৰাজবংশী সম্পূৰ্ণ বেলেগ বেলেগ। আমি অসম চৰকাৰ, ভাৰত চৰকাৰ তথা RJI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়ালৈ আমি আহ্বান জনাওঁ, অসম তথা ভাৰতত বসবাস কৰি থকা কোচসকলক কেৱল কোচ হিচাপে জনজাতিৰ স্বীকৃতি দিব লাগে, কিন্তু কোচ ৰাজবংশী হিচাপে আমাক জনজাতিৰ স্বীকৃতি নালাগে। প্ৰয়োজন হ'লে আমাৰ কোচসকলে OBC হৈয়ে থাকিম, তথাপিও কোচ ৰাজবংশী হিচাপে আমাৰ কোচ জনগোষ্ঠীসকলক জনজাতিকৰণৰ স্বীকৃতি আমাক নালাগে। সেই গতিকে আমি ভাৰত চৰকাৰ, অসম চৰকাৰ তথা RJI আমি পূৰ্ণ গতিৰে আহ্বান জনাওঁ যাতে কোচ ৰাজবংশী হিচাপে জনজাতিকৰণ প্ৰক্ৰিয়া নকৰে। তাৰ বাবে আমি বাৰম্বাৰ আমি সকীয়াই দিছোঁ, অনুৰোধ জনাইছোঁ। আমাৰ কোচসকল আদিম যুগৰ পৰাই কৃষ্টি সংস্কৃতিৰে জীয়াই থাকিব বিচাৰিছে আৰু সকলোৰে কলা কৃষ্টি আছে। আমাৰ কোচসকলৰ নিজস্ব বৈশিষ্ট্য আছে। এতিয়া বৈশিষ্ট্য বুলি কওঁতে আমাৰ এইখন হ'ল চকাথাৰাই। কোচৰ ভাষাত চকাথাৰাই, ৱাকটু চকা বুলি কোৱা হয়। তাৰপিছত আৰু বিভিন্ন মহিলাবিলাকে যিখিনি পৰিধান কৰি আহিছে সেইবিলাক লেফেন। তাৰপিছত আৰু কিছুমানৰ আছে ক'লে নাককে এটা কাটা বাজু। তাৰপিছত আৰু ইফালে আছে খাচুক তলা, এইবিলাক পৰিধান কৰি আহিছে। এইবিলাক কোচসকলৰ আদিম যুগৰ পৰাই আমাৰ চলি আহিছে আৰু ৰাজনৈতিকভাৱে আমাৰ কোচসকলক বহু ঠাইত মানে প্ৰলোভন দি কিছুমানত মানে ৰাভা হৈ গৈছে। এইটো ৰাভাসকলে মানে 1951 চনতে তেওঁলোকে হয়তো প্ৰলোভন দি বা কিছুমানে কোচসকলক মানে তাতে কোচা ৰাভা হৈ গৈছে। কিন্তু এতিয়া সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কোচ হিচাপে, আৰু কোচ হিচাপে ঐতিহাসিক যুগৰ পৰাই কোচ পাব, কোচ কিংডম পাব, কিন্তু ৰাজবংশী কিংডম বুলি কোনোটো আজিলৈকে শুনি অহা নাই, আমি গম নাপাওঁ। কিন্তু ৰাজবংশীসকলৰ কি আছে? ৰাজবংশীসকলৰ একো নাই। তেওঁলোকৰ ভাষা বুলিবলৈও নাই। ভাষা বুলিব গ'লে বাঙালী ভাষা, 90% তেওঁলোকে বাঙালী ভাষা প্ৰচলন কৰে, বাঙালী ভাষাই কয়। আকৌ সাজপাৰ বুলি ক'ব লাগিলে তেওঁলোকৰ যিখিনি পাটানীটো বড়ো মিডিয়ামসকলৰ যিটো মহিলাসকলে, ষ্টুডেণ্টসকলে পিন্ধি যোৱা ইউনিফৰ্ম ড্ৰেছ। আকৌ গামোচা হ'ল সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰীসকলৰ সেই গামোচাযোৰ তেওঁলোকে কপি কৰি তেওঁলোকে কি কৰিছে, কিন্তু তেওঁলোকৰ সাজপাৰ নাই। এই সাজপাৰবিলাক 2008 চনতে তেওঁলোকে প্ৰচলন কৰিব ধৰিলে, তাৰ আগত নাছিল। সেই গতিকে তেওঁলোকে কেনেকৈ আমাৰ লগত কোচ ৰাজবংশী হ'ব, এইটো বিশ্বজিৎ ৰায়ে স্বীকাৰ কৰি লৈছে। কোচ আৰু ৰাজবংশীসকল সম্পূৰ্ণ বেলেগ বেলেগ, পৃথক পৃথক বুলি। তাই নিন্দিনী কছৰা স্বতঃস্ফূৰ্তভাৱে কছ হিচাপে আইডেণ্টি লাখানে স্বীকৃতি লাখানে বিভিন্ন জাগা চি টংনি কছ জাতি কছ মাহাৰি দিয়া তাই স্বতঃস্ফূৰ্তভাৱে দণ্ডফাই হয়। আৰু পাছা গান বেবা গান কছ মনৰ তাই বাৰ্ত নিন্দিনা জনজাতিকৰণ হিচাপে
অনলি কচ হিচাপে লাখানে লাগিও আৰু বেবাগান এইজনা তাৰ স্বতঃস্ফূৰ্তভাৱে দণ্ড পাই হ তে অনিন কচ মাহাৰি দা কচ জাতি দা বেবাগান তাই এই বৰ্তমান সমস্যা বৰ্তমান পৰিস্থিতি চাইখে নাথুংখে একজুট দংখে দণ্ড ফাইনে লাগিও ওই হিসাবে যাতে নিন্দনে জাতি কচ মাহারি জাতিজন যাতে দেখেংখে টানে মান্ত রাখানে মান্ত আর নিজনি কৃষ্টি কলা কৃষ্টি কালচার জরং যাতে বাসাইখে রাখাই মান্ত অনিন বিভিন্ন গংসি টংনি কচ মাহারি দা কচ জাতি দা দণ্ড ফাই হ তাই কায়ো কচ জাতি সি কায়ো তাই নু টংসা বিভিন্ন জায়গায় তো কচ দা তাই দণ্ড ফাই হ অনিন নিনা কচ জাতি দা একযুগ দংখে বানে লাগিও কচ জাতি হেং টং বাখে কচ জাতি খেং টং বাখে তাই এই যে স্লোগান দং না স্লোগান সি বেবাগান বানে লাগি না কচ জাতি হেং টং কচ জাতি খেং টং বাখে তাই এই যে বাখে আং বাহরা আমি সংবাদ মেল যোগে বা মিডিয়া যোগে আমি শুনিব পাই আছোঁ আমাৰ কোচসকলক বহুতে ৰাভা বুলি কৈ আছে ৰাজবংশী বুলি কৈ আছে কিন্তু সম্পূৰ্ণ পৃথক ৰাজবংশী বেলেগ কোচ বেলেগ ৰাভা বেলেগ কিন্তু আমাক ষড়যন্ত্ৰ কৰিহে সংবাদ মেলত ৰাভা বুলি কোৱা আমি শুনি আহিছোঁ কিন্তু এটি কেতিয়াও নহয় আমাৰ কোচসকল মংগোলিয়ন জনগোষ্ঠী আমাৰ কোচসকল ঐতিহাসিক যুগৰ পৰাই তিব্বত বৰ্মী ভাষী মংগোলিয়ন জনগোষ্ঠীৰ ক্ৰাইটেৰিয়া থকা এটা গোষ্ঠী আমাৰ কোচসকল নিজস্ব ভাষা আছে কৃষ্টি আছে এতিয়া যেহেতু এইবিলাক আমাৰ কোচসকলে হাতে বোৱা আমাৰ কোচ মহিলাসকলে এইবিলাক হাতে বৈ নিজে তৈয়াৰ কৰা আৰু লেফেন যিসকলে কোচ মহিলাসকলে পৰিধান কৰি আছে সেইটো মহিলাসকলে নিজে হাতে বৈ তৈয়াৰ কৰা এতিয়া ঐতিহাসিক যুগৰ পৰাই আমাৰ কোচ জনগোষ্ঠীসকলেও মংগোলিয়ন ফৈদৰ জাতি যেটো মংগোলিয়ন ফৈদত বড়ো কছাৰী কোচ গাৰো ৰাভা খাচী তিৱা কাৰ্বি লালুং মিচিং ইত্যাদি জনগোষ্ঠীৰ সকল লগতে আমাৰ কোচসকল সমিল মিলেৰে ভাতৃত্ববোধৰে প্ৰায় ঐতিহ্য যুগৰ পৰাই বসবাস কৰি আহিছে লেনদেন কৰি আহিছে সেই গতিকে সেইবিলাক দিশত চাব গ'লে আমাৰ কোচসকল নিৰ্দিষ্ট এটা বড়ো ভাই ৰাভা ভাই বা গাৰো ভাই কাৰ্বি ভাইসকলৰ নিচিনাই আমাৰ কোচসকলৰ নিৰ্দিষ্ট পৰিচয় থকা এটা সুকীয়া জনগোষ্ঠী কোচসকলৰ নিজস্ব ভাষা আছে কৃষ্টি আছে ঐতিহাসিক যুগত চাব গ'লে আৰু এটা কথা মনত পৰি আহিল এতিয়া ৰাজবংশীসকলে যে কোচ ৰাজবংশী বুলি মিডিয়া যুগত কৈ আহিছে সেইটো যেতিয়া 1500 প্ৰায় 1600 খ্ৰীষ্টাব্দ মানত তেওঁলোকৰ ৰাজবংশীসকলৰ পঞ্চানন বৰ্মা চৰকাৰ বুলি এজন ব্যক্তি আছিল সেই ব্যক্তিজনে কোচ আৰু ৰাজবংশী একেই নহয় বুলি তেওঁলোকে কাগজে পত্ৰই নথি পত্ৰই তেওঁলোকে উল্লেখ কৰি আহিছে কিতাপো ওলাইছে কোচ ৰাজবংশী একে নহয় বুলি তেওঁলোকে ৰাজবংশীসকলেই কোৱা কথা পঞ্চানন বৰ্মা চৰকাৰে কৈছিল কোচ আৰু ৰাজবংশী একে নহয় বুলি সেই সময়ত প্ৰথম সময়ত ক্ষত্ৰিয় আছিল ক্ষত্ৰিয় জনগোষ্ঠী ক্ষত্ৰিয়ৰ পৰা তেওঁলোকে ক্ষত্ৰিয় ৰাজবংশী কৰিলে তাৰপিছত ক্ৰমান্বয়ে আহি কোচ ৰাজবংশী ক্ষত্ৰিয় জনগোষ্ঠী বুলি তেওঁলোকে ক'বলৈ বিচাৰিছিল কিন্তু এইবিলাক কেতিয়াও নহয় অগাধ মিছা এইবিলাক তেওঁলোকে ষড়যন্ত্ৰ কৰিহে এইবিলাক কৈ আহি আছে সেইকাৰণে আমি কেতিয়াও নামানো আমাৰ কোচ জাতি কোচ মাহাৰীসকলেও এইবিলাক বিষয়ে কেতিয়াও মানি নাযাওঁ আৰু নামানো